কি হ'ব এই জীৱন আধাৰ কাৰ্ড নহ'লে কাৰ বাবে সাঁচিব ধন সংগবিহীন হৈ ৰ'ব আঁচনিবোৰ জীৱনৰে অৰ্থহীন হৈ ৰ'ব সকলো কি হ'ব এই জীৱন আধাৰ কাৰ্ড নহ'লে কাৰ বাবে সাঁচিব ধন দাদা ক'লেহে যাওঁ ইমান ৰ'দখনত আধাৰ কাৰ্ড না কিটো বোলে সেইখন উলিয়াবলৈ পঞ্চায়তলৈ যাওঁ আগতে আকৌ এনেকুৱা এখন নামে শুনা নাই হৈছিলে এতিয়া কি যে দিনকাল আহিলে ঐ দাদা উপায় নাই ঐ কিটো কমনো আজিকালি আধাৰ কাৰ্ড নহ'লে জীৱনটোৱে নচলে হয়তো নাতিনী সেই তাকে মৰাৰ আগতে এইখনো উলিয়াই থৈ যাওঁ বুলি ভাবিছোং ক নহ'লে আকৌ পেঞ্চনৰ টকাকেইটা আৰু কণ্ট্ৰলৰ চাউলকেইটাও মুদা মৰি থাকিব দাদা কাৰোবাক লগ ধৰি ল'ব লাগিছিলে আকৌ ভটভটি থকা ধৰিছিলোঙে ঐ নাতিনী চবৰে সময়ে নাই পথাৰ ৰোৱা দিন যে সেই ভাবিলোং আগতে কিমান দৌৰিলে খোজকাঢ়ি গলোং এতিয়া ইমান ডোখৰনো খোজকাঢ়িকে যাং বুলি ওলাই আহিলোং ক হয় আকৌ সাজে দাদা বগী বাই ঘৰত আছ না আছোংতো আকৌ হাৰিছে বাই আধাৰ কাৰ্ড উলিয়ালিগে না হ'ল 5 দিনমান উলিয়াই থৈ আহিলোংগেতো চাক বাই মোৰ হেনো কিবাটো ভুল হ'ল হেনো নাহিলেই কিমাননো গৈ থাকোঁ বাৰু আকৌ নুলিয়ালো নহয় মোক কি হয় ক আহে না নাহে নেজানিছোঙে আজিকালি আধাৰ কাৰ্ড চবতে লাগে হেনো চাউলৰ কাৰ্ডতো দিব লাগে বেংকতো দিব লাগে হেনো শেষাই আকৌ ভনী আধাৰ কাৰ্ড নহ'লে আজিকালি নচলেই কি যে নিয়মখন উলিয়াইছে আমাৰ ছোৱালীখিনিয়ে গৈছিলে নাই পোৱা উলিয়াবলৈ হ'লেই কেইবাদিনো গৈ থকা ইমানে মানুহ ভিৰ এইকেইদিন